দৰঙীয়া ৰন্ধন তৰফৰ পৰা মই আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি মই দৈৰ সৈতে মাছ বনাম। এয়া মই দৈখিনি অকণমান ঘুটি লৈছোঁ, এনেকৈ মাছখিনি ভাজি লৈছোঁ। আৰু এয়া আদা, নহৰু, পিঁয়াজ, জলকীয়া মই থপথপীয়া কৰি খুন্দি লৈছোঁ। আৰু এই দুটা তেজপাত। এয়া মই কুকাৰটো বহাইছোঁ। কুকাৰত মই অকণমান তেল দিছোঁ। তেলখিনি গৰম হ'ব দিব লাগিব। এয়া তেলখিনি গৰম হওঁতে মই এইখিনি খুন্দি লোৱা তেজপাত কেইটা দিছোঁ। এইখিনি অকণমান সময় ৰঙচুৱা হোৱাকৈ ভাজিব লাগিব। মই এতিয়া নিমখ হালধি দিম। এইখিনি ৰঙচুৱা হওঁতে দৈখিনি ইয়াতে বাকি দিব লাগিব। এতিয়া তৰকাৰীখন উতলিব ধৰোঁতে মই মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত মই এতিয়া ঢাকনিখন মাৰি দিম। হুইচেল দুটা মৰাৰ পিছত তৰকাৰীখন নমাব হৈ গৈছে। এয়া তৰকাৰীখন মোৰ হৈ গৈছে। দেখিবলৈ অলপমান ৰঙচুৱা হৈছে। আপোনালোকে বনাই চাবচোন এনেকুৱা তৰকাৰী। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।